ডিৰেক্টৰ BTC আমাৰ BTC বা BTR অলৰেডি টোটেল 5খন ডিষ্ট্ৰিক্ট আছে। সেইখন হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি। অসম চৰকাৰৰ নেতৃত্বত আৰু BTC গভৰ্ণমেণ্টৰ নেতৃত্বত বৰ্তমান হেল্থ ডিপাৰ্টমেণ্ট বা হেল্থ ডেলিভাৰী ছিষ্টেম খুব এটা গতি এটা লৈছে। আপোনালোকে নিশ্চয় গম পাইছে, বহুত চিভিল ৱৰ্ক চলি আছে, বহুত ষ্ট্ৰাকচাৰৰ কাম চলি আছে। গতিকে আমি BTRতো আমি খুব আশা কৰোঁ যে BTRো অসমৰ অন্য ডিষ্ট্ৰিক্টৰ লগতে BTR ডিষ্ট্ৰিক্ট এখনো পিছ পৰি থকা নাই, যথেষ্ট কাম এটা চলি আছে। আৰু আমাৰ টোটেল BTRত এতিয়ালৈ আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে একোখনকৈ চিভিল হস্পিটেল আছে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ। আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এখন চাব ডিভিজনেল চিভিল হস্পিটেলো আছে, SGCH বুলি আমি কওঁ। গতিকে তেনেকৈ ষ্ট্ৰাকচাৰৰ লগতে আৰু টোটেল আমাৰ ইয়াতে বৰ্তমান নৰ্মেল অৱস্থাটো হ'ল BTRত বা কোকৰাঝাৰ যদি চোৱা যায় 570 আমি বেডৰ কেপাচিটি আমাৰ আছে, আৰু হোল BTRত 1696 কেপাচিটি আছে। গতিকে আমি এই ষ্ট্ৰেন্থত BTRত আমি হেল্থ ডিপাৰ্টমেণ্টে যথেষ্ট সেই ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ আমি বহুত আমি জাষ্ট টু ফাইট এগেইনষ্ট দ্য চিটুৱেশ্যন আমি এবল। গতিকে এইটো ভাবিব নালাগে যে BTR পিছ পৰি আছে। আৰু এটা ইম্পৰ্টেণ্ট কথা মই ক'ব খুজিছোঁ ইন দ্য BTR ডিষ্ট্ৰিক্ট স্পেচিয়েলি। BTR ডিষ্ট্ৰিক্টটো আপোনালোকে জানে এখন হৈছে এটা ইণ্টাৰনেশ্যনেল বৰ্ডাৰৰ লগত এখন লাইন আপ আছে। হোল নৰ্থ পাৰ্ট অফ দ্য BTR ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আছে, আৰু পূব ছাইডত আপোনাৰ অৰুণাচলৰ লগত অলপ বৰ্ডাৰ আছে ইণ্টাৰ ষ্টেট, আৰু পশ্চিম ছাইডত আমাৰ ইভেন ৱেষ্ট বেংগলৰ লগতো বৰ্ডাৰ আছে। আমি ইয়াত আহি যেতিয়া এই চৰকাৰ খুব ডাইনেমিক আমাৰ CM ছাৰে প্ৰমোদ বড়ো ছাৰ আৰু আমাৰ এক্সিকিউটিভ মেম্বাৰ EM অৰুপ কুমাৰ দে ছাৰে আমাক নেতৃত্বত আমাৰ এটা গাইডেঞ্চ দিছে। আমি ইণ্টাৰনেশ্যনেল বৰ্ডাৰটো হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰটো ডেভেলপ কৰাৰ কাৰণে আমি প্লেন কৰিছোঁ। আৰু এই ইনফ্ৰাষ্ট্ৰাকচাৰ আমি বিশেষ কৰি কি ভূটানৰ লগত আমি 6টা বিভিন্ন গেটত আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে আমি প্লেন কৰিছোঁ। তাৰে ভিতৰত হৈছে কি আমি ভৈৰৱকুণ্ড গেট আছে, মোষ্ট ইষ্ট পাৰ্ট ভৈৰৱকুণ্ড গেট। তাৰপিছত আমাৰ এটা আছে চামৰাং গেট এটা আছে, তাতো আমি এখন হস্পিটেল বনোৱাৰ কাৰণে এটা আমাৰ প্ৰস্তুতি আছে। অহা 3 বছৰৰ ভিতৰত আমাৰ সেই প্ৰস্তুতিবিলাক আমি আগুৱাই লৈ যাম। থাৰ্ড হৈছে দৰংগা মেলা, তাত আমাৰ হেল্থ এণ্ড ৱেলনেছ ক্লিনিক এখন আছে, দৰংগা মেলা গেট। ফ'ৰ্থ হৈছে এইটো নাংলাম গেট বুলি কয়, এইটো পানবাং, এই ভূটান কাউণ্টাৰ পৰা পানবাং বুলি এখন জেগা তাত। তাৰপিছত চিৰাং ডিষ্ট্ৰিক্টৰ লগত লাগি থকা আমি গেলেপুতো এখন গেট আছে, সেই গেটতো আমি তাত এখন মিনি PG খুবেই প্ৰয়োজন। আৰু 7 নাম্বাৰ হৈছে আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আমাৰ সৰলপাৰা। এইকেইখনো আমাৰ এইকাৰণেই প্ৰয়োজন কাৰণ এইটো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ হয়, প্লাছ মেকানিজম তাত আমি আলোচনা কৰিছোঁ যে হোল ইনফ্ৰাষ্ট্ৰাকচাৰখিনি আমি ডেভেলপ কৰিব লাগিব, যাতে মেটাৰনেল এণ্ড চাইল্ড হেল্থ কেয়াৰৰ ক্ষেত্ৰত আমাৰ কোনো ধৰণৰ লেপছ নহয়। যিবিলাক আমাৰ চিভিল হস্পিটেল আছে, য'ত আমাৰ FRU আছে, CHC আছে, আপ টু ব্লক PHC লেভেললৈ 24/7 ছাৰ্ভিচ আমি দিয়াৰ কাৰণে আমি খুব জোৰদাৰ ট্ৰাই এটা কৰি থকা হৈছে। আৰু ছুপাৰিনটেণ্ডেণ্টৰ কথা পাতিছোঁ, তেনেকৈ যদি আমাৰ উপযুক্ত প্ৰমাণ পায় সেই কৰ্মচাৰীৰ এগেইনষ্টে আমি ব্যৱস্থা লোৱাৰ কাৰণে সদায় আমি প্ৰস্তুত আছোঁ। কিন্তু উপযুক্ত আমাক প্ৰমাণ নিদিয়াৰ কাৰণে আচলতে এই ইছ্যুটো ৰৈ আছে। আৰু বহুতেই কৈছে, কিন্তু আজি নিজেই মই ভিজিট কৰিছোঁ, যোৱাকালি মই ভিজিট কৰিছোঁ, তেনেকৈ যদি কিবা ইছ্যু থাকে তাৰমানে হৈছে কি এইটো ইন জেনেৰেল ইছ্যু কৰিলে কাৰোৰ পৰা একশ্যন লোৱাৰ ক্ষেত্ৰত প্ৰব্লেম হৈ যায়, কিন্তু এইটো স্পেচিফিক যদি ইছ্যু থাকে ডেফিনেটলি আমি এইটোৰ ওপৰত ব্যৱস্থা ল'ম। গভৰ্ণমেণ্টৰ দুটা কথা আছে, যিসকল কিছুমান ডক্টৰ আছে নন প্ৰেক্টিচিং এলাউঞ্চ তেওঁলোকে নলয়। নন প্ৰেক্টিচিং এলাউঞ্চ যিসকলে নলয় তেওঁলোকে যদি চৰকাৰী টাইম যিখিনি তেওঁ অফিচিয়েল ডিউটিৰ বাদ দি বাকী টাইম তেওঁলোকে প্ৰেক্টিচ কৰিব পাৰে। আৰু যিসকলে নন প্ৰেক্টিচিং এলাউঞ্চ তেওঁলোকে লয়, কাৰণ গভৰ্ণমেণ্টে তাৰ প্ৰভিজন এটা কৰি দিছে,
যে যিসকলে সেই পইচাটো লয় গভৰ্ণমেণ্টৰ পৰা তেতিয়া তেওঁ কিন্তু প্ৰেক্টিছ কৰিব নোৱাৰে আৰু তেনেকৈ যদি আমাৰ প্ৰমাণ পায় তাৰ এগেইনষ্টে নিশ্চয় আমি কঠোৰ ব্যৱস্থা ল'ম মেন পাৱাৰ এটা ইছ্যু আছে আচলতে মেন পাৱাৰ কম হোৱাৰ কাৰণে আচলতে সেই অনুষ্ঠানবিলাক অলপ প্ৰব্লেম এটা হৈছে মেন পাৱাৰ ক্ষেত্ৰত বিশেষ কৰি ডক্টৰ যিখিনি লাগে সেইখিনি আচলতে অসম গভৰ্ণমেণ্টে আচলতে ৰেছপনচিবল গতিকে নিশ্চয় মই চৰকাৰক আমি জনাইছোঁ কিমান মেন পাৱাৰ কোকৰাঝাৰ খালী আছে সেইখিনি কথা আমি গভৰ্ণমেণ্টক জনাইছোঁ যেনেকৈ মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ মই এটা কৈছোঁ আপোনাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত আমাৰ ডিষ্ট্ৰিক্টত আপুনি চাওক মই এটা হেৰি দিছোঁ আমাৰ টোটেল SDM ৰেংকৰ অফিচাৰে আমাৰ ইয়াত 4টা খালী আছে আৰু সেইবিলাকত ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট এটা পোষ্ট আছে আৰু আমাৰ ডিষ্ট্ৰিক্ট আচলতে ডিষ্ট্ৰিক্টৰ কিছু পোষ্ট আমাৰ খালী আছে এই খালী পোষ্টবিলাক মেকআপ কৰাৰ কাৰণে ফিল আপ কৰাৰ কাৰণে আমি গভৰ্ণমেণ্টক জনাইছোঁ আৰু সেইটো ক্ষেত্ৰত আমি নিশ্চয় যিহেতু হৈছে ব্যৱস্থাটো যিহেতু লিখিছোঁ নিশ্চয় এটা ব্যৱস্থা হ'ব যেনেকৈ মই আৰু এটা ক'ব খুজিছোঁ আমি ছিনিয়ৰ মেডিকেল অফিচাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কথাই মই উদাহৰণ দিছোঁ আপুনি 47 চেংচন পোষ্টৰ এগেইনষ্টে 35 খালী আছে এইটো বিগ এমাউণ্ট বহুত হয় 47 জনৰ ভিতৰত 35টা পোষ্টেই খালী আছে গতিকে এইবিলাক ফিল আপ কৰিব লাগিব এইটো আমি গভৰ্ণমেণ্টক জনাইছোঁ এইটো বাৰজনে কাম কৰি আছে ঠিকেই আছে তেনেকৈ MNSO 1 যিটো প্ৰথম চাকৰি জইন কৰি নতুন ডক্টৰ MNSO 1 চেংচন পোষ্ট আছে 54 কিন্তু খালী আছে 33 তাৰমানে আমি বহুত আধাতকৈ খুব কম সংখ্যক ডক্টৰ ইয়াত পোষ্টবিলাকত মানুহ আছে গতিকে ডক্টৰখিনি আমি মেকআপৰ কাৰণে আমি চৰকাৰৰ লগত সংযোগ ৰাখি আছোঁ নিশ্চয় চৰকাৰে এইখিনি ফিল আপ কৰিলে নিশ্চয় মানুহে নৰ্মেল যিখিনি বেছিক ৰিকুৱাৰমেণ্ট যিখিনি ফেচিলিটি সেইখিনি পাব নহয় অনুষ্ঠানটো যদি হয় অনুষ্ঠানটো হয় তাত যিহেতু পোষ্ট চেংচন হ'ব পোষ্ট চেংচন যদি হয় নিশ্চয় আজি খালী হ'লেও হয়তো আৰু ভৱিষ্যতে হয়তো পোষ্টিংটো হ'ব মানুহজন থাকিব আচলতে ইয়াত নিৰ্ভৰ কৰি আছে কিছুমান ঠাইত আছে যে ডক্টৰজনে ভাবিছে মই নাযাওঁ তাত নকৰোঁ এইটো কাৰণে ইছ্যু আছে কিন্তু গভৰ্ণমেণ্টে এইটো নহয় যে তাত আমি তেনেকুৱা ঠাইত চাকৰিটো নিদিওঁ সেনেকৈ কোনো কথা নাই